হেল্ল' ৰাইজ আৰু মই আছো বৰ্তমান ডুবাই কিঙৰ ঘৰত এতিয়া যাওঁ বলক চাহ একাপ খাই আহোঁগৈ বলক আজি ডুবাই কিঙৰ ঘৰত যাম একচুৱেলি মই জমনি কৰি আছো দেই আগত পুলিচক ৰখি আছে ইমান ওচৰলৈ যাব নিদিয়ে কিন্তু মানে ভাবিছো অলপ মানে চাওঁ কেনেকুৱা ডুবাই মানে ৰজাৰ ঘৰটো কেনেকুৱা হ'ব এবাৰ মানে অলপ চাই হোৱা হওক পগলা গৈছে মানে আহি পেলাই এনেকুৱা ধুনীয়া একদম এইবিলাক মানে মেচাচি হয় কিন্তু মৰুভূমিৰ ওপৰত ঘাঁহ গজি গৈছে মানে কেনেকুৱা টাইপত বনাইছে বস্তুটো দেখিছে ইমান ডাঙৰ গ্ৰাউণ্ড আৰু মোৰ সন্মুখত এইটো ব্ৰুজ খালিফা এতিয়া বৰ্তমান ডুবাই মহাৰাজাৰ ঘৰ আৰু চামাৰ হওক বলক আৰু এইটো মানে এটা চিম্বল বনোৱা আছে এইটো মানে ওপৰৰ পৰা লাইট ৰাতি দেখা পায় মানে কিছুমান চিম্বল বনোৱা আছে আৰু ইয়াত আৰু মোৰ সন্মুখত আছে সেইটো পেলেচটো আৰু আহি পাই গলো মানে এতিয়া একদম মানে পেলেচৰ ফ্ৰণ্টৰ গেটটোত কিন্তু সোমাবতো নিদিয়ে ওচৰতে পুলিচৰ ভেন ৰখি আছে তাৰ পৰা আগলৈ যাব নিদিয়ে আৰু তাত গৈ লাভ নহব চাহো খাব নাপাওঁ আজি ধেমালি কৰি আছো ভিতৰতো সোমোৱাৰ কোনো কাহিনী আহি নপৰে মানে গাড়ীৰ চিকিউৰিটি পুৰা চিকিউৰিটি আৰু একদম কি ধুনীয়াকে সজাই দিছে চাওক গ্ৰীণী মৰুভূমিৰ মাজত একদম সেউজীয়া পৰিৱেশ এটা কৰি দিছে আৰু বিৰাট মজা লাগে এখন চাওক মাৰ্চিডিজৰ মানে একদম জি ৱেগন পুলিচৰ গাড়ী এখন আৰু কি মজা লাগিছে চাওক ডুবাই কিঙৰ ঘৰত চাহ খোৱাৰ সপোনটো মানে মনতে পুহি ৰাখিলো এতিয়া অকণমান ফুৰি আহো বলক আমাৰ যিখন লেক্সাছ কাৰ আছিলে আৰু এইখন গাড়ীতে আমি উঠি অকণ ফুৰি আহো আৰু এইখন গাড়ী বুলি নহয় আৰু ডুবাই প্ৰায়বিলাক গাড়ীয়ে উল্টা চাইডে ষ্ট্ৰেইং থাকে বলক এবাৰ চাওঁ কেনেকুৱা লাগে উঠি